গুড মৰ্ণিং অসমবাসী ৰাইজ। আজি জুলাই মাহৰ 24 তাৰিখ আৰু অসমীয়া শাওণ মাহৰ 8 তাৰিখ। আজি ৰাতিপুৱা সূৰ্য উদয় হৈছে 4:51 আৰু সূৰ্যাস্ত হ'ব 6:06। দৈনিক ৰাশিফল চাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজি পোনপ্ৰথমৰ ৰাশিটো হৈছে মেঘ ৰাশি। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ আজি নতুন কামত ব্যস্ত হোৱাৰ সুযোগ পাব। আৰ্থিক সমস্যাৰ আংশিক সমাধান হ'ব। আজি আকস্মিক বিপদৰ আশংকা, সেয়ে সাৱধান থাকিব। কৰ্মত দায়বদ্ধতা থাকিব আপোনালোকৰ। দুষ্ট লোকে বিপথে নিব পাৰে, সেয়ে সাৱধান হ'ব। আপোনালোকৰ শুভ ৰং হৈছে আকাশী নীলা। ৰাজনীতিত নতুন পদ্ধতিৰে প্ৰচাৰ হ'ব। ঠিকাদাৰসকলৰ মানহানি যোগ দেখা গৈছে। আপোনালোকৰ শুভ সংখ্যা হৈছে 2। আশা কৰিছোঁ আপোনালোকৰ দিনটো ভালদৰে যাব। এইবাৰ বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আজি ধন সম্পত্তি হেৰুওৱাৰ সম্ভাৱনা। আপোনালোক আজি বদনামৰ সন্মুখীন হ'ব লগাত পৰিব পাৰে। স্বাস্থ্যজনিত সমস্যাও হ'ব পাৰে। সকলো কাম ভাবি গুণি কৰক। বিসম্বাদ নকৰিব। আপোনালোকৰ শুভ ৰং হৈছে গোলাপী। পানীৰ পৰা ভয়, সেয়ে সাৱধান হ'ব। কাকো প্ৰতিশ্ৰুতি নিদিব আজিৰ দিনটোত। ৰোগ কমিব। আপোনালোকৰ শুভ সংখ্যা হৈছে 6। আশা কৰিছোঁ আপোনালোকৰ দিনটো আজি ভালদৰে যাব। এইবাৰ মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আজি ব্যস্ততা বহুগুণে বাঢ়িব। আত্মসন্মানত আঘাত লাগিব পাৰে। প্ৰেম অথবা সাংসাৰিক জীৱনত জটিলতাৰ ইংগিত। কৰ্মত ৰিয়াজ থাকিব। আনৰ পৰা বেছি আশা নকৰিব। আপোনালোকৰ শুভ ৰং হৈছে কমলা। গৃহশত্ৰুৰ পৰা সাৱধান হ'ব। যান বাহনত লাভ, প্ৰতিভা বিকাশ পাব। ভ্ৰমণৰ যোগ দেখা গৈছে। আপোনালোকৰ শুভ সংখ্যা হৈছে 5। এইবাৰ কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ আজি খাদ্যৰ বিসংগতিয়ে ৰোগৰ কাৰণ হ'ব পাৰে। আৰ্থিক স্থিতি কিছু সবল হোৱাৰ ইংগিত। ব্যৱসায়ীসকলৰ বাবে ব্যৱসায়ত সফলতাৰ পথ মুকলি হ'ব। কৰ্মত তৎপৰতা থাকিব। আনে অপযোগ দিব পাৰে, সেয়ে সাৱধান হ'ব। আপোনালোকৰ শুভ ৰং হৈছে আকাশী নীলা। কীটনাশক দ্ৰব্যৰ পৰা ক্ষতিৰ সম্ভাৱনা। আপোনালোকৰ শুভ সংখ্যা হৈছে 2। আশা কৰিছোঁ আপোনালোকৰ দিনটো আজি ভালদৰে যাব। এইবাৰ সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ আজি ঘৰুৱা জীৱনত অশান্তি বাঢ়িব। অত্যন্ত ভাগৰুৱা হৈ পৰিব পাৰে। আৰ্থিক উন্নতিত বাধা আহিব। মানসিক সন্তুষ্টি, সৌভাগ্যৰ সংযোগ হ'ব। আপোনালোকৰ শুভ ৰং হৈছে সোণালী। লেখক সাহিত্যিকৰ সুনাম বৃদ্ধি। আনৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ পাব। ধৰ্মীয় সংযোগ। আপোনালোকৰ শুভ সংখ্যা হৈছে 8। এইবাৰ কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ আজি একাধিক পৰিৱৰ্তনৰ সন্মুখীন হ'ব। ঘৰলৈ আলহী অতিথিৰ আগমন বেছিকৈ হ'ব। যাত্ৰাপথত বিপদৰ প্ৰবল আশংকা। আনৰ পৰা সমাদৰ পাব। সুৰাপান নকৰিব আজি। আপোনালোকৰ শুভ ৰং হৈছে আকাশী নীলা। খং নকৰিব। বিসম্বাদত লৈ লিপ্ত নহ'ব। যান বাহনত লাভ, শিল্পীসকলৰ বাবে সুনাম। আপোনালোকৰ শুভ সংখ্যা হৈছে 5। এইবাৰ তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাসকলক আজি বন্ধু অথবা আত্মীয়ই বিপদত পেলাব পাৰে। তীব্ৰ মানসিক সংঘাতৰ সন্মুখীন হ'ব। আৰ্থিক দিশত অলপ সকাহ পাব। আনৰ নীতি আদৰ্শত শ্ৰদ্ধা থাকিব। প্ৰদূষণে কষ্ট দিব আপোনাক আজি। আপোনালোকৰ শুভ ৰং হৈছে কমলা। বন্ধুৰ সহায় পাব। আত্মসন্তুষ্টি লাভ কৰিব। ৰাজনীতিত অগ্ৰগতি। আপোনালোকৰ শত্ৰু কমিব। আপোনাৰ শুভ সংখ্যা হৈছে 8। এইবাৰ বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ আজি ব্যৱসায়ত সফলতাৰ ইংগিত। আশা নকৰাকৈয়ে হাতলৈ ধন আহিব। ক্ষুদ্ৰ চিন্তাই অশান্তি দিব পাৰে। জঞ্জাল এৰাব নোৱাৰিব। নিজৰ দুৰ্বলতা প্ৰকাশ নকৰিব আনক। আপোনালোকৰ শুভ ৰং হৈছে মুগা। প্ৰতিবেশীৰ পৰা মানহানি, ভ্ৰমণৰ যোগ। আপোনালোকৰ শুভ সংখ্যা হৈছে 4। আশা কৰিছোঁ আপোনালোকৰ দিনটো আজি ভালদৰে যাব। ইয়াৰে পাছৰ ৰাশিটো হৈছে ধনু ৰাশি। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ আজি সাংসাৰিক জীৱনত জটিলতা বাঢ়িব। আত্মীয়, বন্ধু অথবা সহকৰ্মীয়ে বিপদ মাতিব পাৰে। স্বাস্থ্য বৰ ভাল নহ'ব। কৰ্মসংযোগ লাভ। চৰকাৰী চাকৰিয়ালৰ নতুন দায়িত্ব। আপোনালোকৰ শুভ ৰং হৈছে গোলাপী। এচিডৰ পৰা ভয়, সেয়ে সাৱধান থাকিব। প্ৰতিযোগিতাত জয়লাভ। সাহিত্য চিন্তাত শুভ। আপোনালোকৰ শুভ সংখ্যা হৈছে 6। আশা কৰিছোঁ আপোনালোকৰ দিনটো আজি
ভালদৰে যাব। ইয়াৰে পাছৰ ৰাশিটো হৈছে মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ আজি নতুন চাকৰি লাভৰ সম্ভাৱনা উজ্জ্বল। বেছিকৈ বিশ্বাস কৰা মানুহৰ পৰাই বিপদ হ'ব পাৰে। শাৰীৰিক কষ্টৰ আশংকা প্ৰবল। কৰ্ম উন্নতি। আপোনালোকৰ শুভ ৰং হৈছে কমলা। ব্যস্ততা বৃদ্ধি পাব। এলাৰ্জি জাতীয় ৰোগত ভুগিব পাৰে। আপোনালোকৰ শুভ সংখ্যা হৈছে 4। ইয়াৰে পাছৰ ৰাশিটো হৈছে কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আজি দুশ্চিন্তাৰ মাজতে দিনটো পাৰ হ'ব। শৰীৰত অথন্ত লাগি থাকিব। সম্পদ লাভৰ যোগ। আনৰ প্ৰেৰণাই উৎসাহ যোগাব। ভুলৰ শুধৰণি। আপোনালোকৰ শুভ ৰং হৈছে আকাশী নীলা। পদপথত ভয়, সেয়ে সাৱধান হ'ব। আপোনালোকৰ শুভ সংখ্যা হৈছে 6। আশা কৰিছোঁ আপোনালোকৰ দিনটো আজি ভালদৰে যাব। ইয়াৰে পাছৰ ৰাশিটো হৈছে মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকলৰ আজি ঘৰুৱা দায়িত্ব বাঢ়িব। বন্ধু অথবা আত্মীয়ৰ সৈতে সংঘাতৰ আশংকা। শাৰীৰিক অসুস্থতাৰ ইংগিত। আনে আমনি কৰিব। সন্দেহৰ পৰা আঁতৰি থাকক। আপোনালোকৰ শুভ ৰং হৈছে কমলা। হাতত লোৱা কামত শত্ৰু ভয়, সেয়ে সাৱধান হ'ব। মনোবল ৰাখক, কৃতকাৰ্য হ'ব। ব্যয়ৰ পৰিমাণ যথেষ্ট বৃদ্ধি পাব। আপোনালোকৰ শুভ সংখ্যা হৈছে 8। আশা কৰিছোঁ আপোনালোকৰ দিনটো ভালদৰে যাব।